ভাল এটা স্কিম এই বছৰৰ পৰা ইন্ট্ৰডিউচ কৰিছোঁ। এই স্কিমটো হ'ল মানে কি কয় মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপ। মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপ। আমাৰ মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী হ'ল বড়োসকলৰ বড়ো মুভমেণ্টৰ মানে এপছুৰ মুভমেণ্টৰ প্ৰথমজন শ্বহীদ। তেওঁ ক্লাছ 8ত পঢ়ি থকা সময়তে কি কয় আমাৰ মানে কি কয় শ্বহীদ হ'ব লগা হৈছিল। আৰু তেখেতৰ প্ৰতি আমাৰ গভীৰ শ্ৰদ্ধা আছে আৰু সদায় তেখেতক আমি মানে সন্মান জনাই দি থাকিম, পূজা কৰি থাকিম। সেই উদ্দেশ্যেৰে তেখেতৰ নামেৰে এই শ্বহীদৰ নামেৰে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিটো স্কলাৰশ্বিপ মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপ, যোনে মেট্ৰিক পৰীক্ষাত বড়ো এমাইল, বেংগলী এমাইল, অসমীয়া এমাইল, আমাৰ হিন্দী এমাইলৰ 100ৰ ভিতৰত 100 নম্বৰ, 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিব পাৰিব। ইহঁতক 3 লাখকৈ টকা আমি পুৰস্কাৰ হিচাপে দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু যোনে আমাৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত টপ 10ত যাব পাৰিব ডিষ্ট্ৰিক্টবিলাকৰ পৰা, প্ৰত্যেকটো ডিষ্ট্ৰিক্টবিলাকৰ পৰা, সেইটো আমি মানে কি কয় আমাৰ চৰকাৰৰ ফালৰ পৰা এইসকলক 5 লাখকৈ টকা আৰ্থিক অনুদান হিচাপে দিয়াৰ আমাৰ চৰকাৰৰ ফালৰ পৰা সেইটো আমি সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে ইয়াৰ কাৰণে বাজেট প্ৰভিজনো ৰখা হ'ল এই বছৰ আৰু যোৱাকালি হাউচত ঘোষণাও কৰা হ'ল। গতিকে আমাৰ যিমানবোৰ ছাত্ৰ ছাত্ৰীসকল আছে, গাৰ্জেনসকল আছে, শিক্ষাগুৰুসকল আছে, নিজৰ স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীবিলাকে এই আমাৰ মাৰ্টিয়াৰ সুজিত নাৰ্জাৰী মেৰিট স্কলাৰশ্বিপটো মানে গ্ৰহণ কৰিব পৰা, সেইটো পাব পৰা ধৰণৰ যাতে ছাত্ৰ ছাত্ৰীসকল জন্ম লয়, এই ধৰণৰ ছাত্ৰ ছাত্ৰী সৃষ্টি কৰিবৰ কাৰণে প্ৰতিযোগিতাত যাতে আমাৰ টিচাৰসকলেও যাতে নামি যায় আৰু ছাত্ৰ ছাত্ৰীসকলেও এই উপহাৰটো গ্ৰহণ কৰিবৰ কাৰণে সন্মানজনক আমাৰ এই পুৰস্কাৰটো গ্ৰহণ কৰিব পৰা এজন মেধাৱী ছাত্ৰ হিচাপে নিজকে মানে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিজৰ পৰিচয় ল'বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ মাজতো যাতে প্ৰতিযোগিতা যাতে আনিবৰ কাৰণে এটা মানে জাগৰণ তেওঁলোকৰ মাজত যাতে হয়, ইয়াৰ কাৰণে মোৰ BTC অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকললৈ মই আহ্বান কৰিছোঁ। গতিকে এইখিনি সুযোগ সুবিধা আমি আজি ল'ব বিচাৰিছোঁ, ৰাইজক আমাৰ ছাত্ৰ ছাত্ৰীসকলক দিব বিচাৰিছোঁ। আৰু অচিৰে আমি লক্ষ্য কৰিছোঁ আমাৰ হাইস্কুলবিলাকত, ছেকেণ্ডাৰী স্কুলবিলাকত শিক্ষকসকলৰ সংখ্যা যথেষ্ট কমি গৈছে। যিমানখিনি শিক্ষকসকলৰ মানে প্ৰয়োজন তাৰ আধাখিনিও আজি ক'বলৈ গ'লে নাই। আমাৰ কোকৰাঝাৰ হায়াৰ ছেকেণ্ডাৰী এণ্ড মাল্টিপাৰ্পাছ স্কুলত মাত্ৰ 2জনেই টিচাৰ আছে, কোকৰাঝাৰ হায়াৰ ছেকেণ্ডাৰী আৰু মাল্টিপাৰ্পাছ স্কুলখনত। এইবিলাক অভাৱ অভিযোগ প্ৰত্যেকখন হাইস্কুল হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকত আছে, LP ME স্কুলবিলাকত আছে। আৰু এইবিলাক আমাৰ মানে শিক্ষকৰ অভাৱ, ইয়াৰ ফলতে ছাত্ৰ ছাত্ৰীসকলে উচিত শিক্ষা লাভ কৰাৰ পৰা বঞ্চিত হৈছে। আমাৰ ৰিজাল্ট যিমানখিনি ভাল হ'ব লাগে সেইখিনি ভাল হোৱাৰ যিটো লাইন, যিমানখিনি ভাল হ'ব লাগে সেই লাইনটো আমি ঠাচ কৰিব নোৱাৰাৰ মূল কাৰণটো নাম্বাৰ 1 সেইটোৱে বুলি মই ক'ব খোজোঁ। কাৰণ স্কুলত যদি শিক্ষকে যদি নাথাকে কোনে শিকাব, কোনে পাঠদান কৰিব? শিক্ষকসকলেহে ছাত্ৰসকলক মানুহ বনাব লাগে। অন্ধ মানুহক আজি চকু দি পৃথিৱীখন চাব পৰা ধৰণৰ এই পবিত্ৰ কামটো শিক্ষকসকলেহে কৰে। আজি উইদাউট টিচাৰ এইবিলাক স্কুলটো কেতিয়াও স্কুল হ'বই নোৱাৰে। গতিকে এইবিলাক আমাৰ শ্বৰ্টেজটো, এইবিলাক আমাৰ শিক্ষকৰ অভাৱটো পূৰণ কৰিবৰ কাৰণে GT VGTৰ আমাৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আজি 1132 GT VGTৰ পোষ্ট খালী আছে। এই পোষ্ট খালীবিলাক পূৰণ কৰিবৰ কাৰণে এটা ফাইল মুভমেণ্ট কৰা হৈছিল আৰু এই ফাইলত ইতিমধ্যে মই এপ্ৰুভাল দি ডাইৰেক্টৰ অফিচলৈকে এডভাৰটাইজমেণ্ট দিবৰ কাৰণে পঠিয়াই দিয়া হ'ল। আৰু ইণ্টাৰভিউ পতাৰ পাছত এটা চিলেকশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব। মেৰিট আমাৰ যিসকল কেণ্ডিডেট আছে এখেতসকলক এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰা হ'ব। এইখিনি এপইণ্টমেণ্ট দিয়াৰ পিছত মই ভাবোঁ BTC অঞ্চলৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলবিলাকক মানে দেখা দিয়া যিখিনি অভাৱ শিক্ষকসকলৰ
এইটো নাইকিয়া হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে উচিত শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে এইখিনি সুবিধাখিনি পাব।